हेलो एवरीवन गुड मर्निंग कि खबर सकलोरे भाले आছেনে মই বাৰু ভালে আশা কৰো আপোনালোক যদি ভালে আছে সুস্থ আছে সকলো ভালে থকাতে বিচাৰো মই নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো কালি এফালে পৰ্দা সদা খুৱাই দিলো আৰু আজি শুক্ৰবাৰ কাইলৈ শনিবাৰ কাইলৈ ঈদ আৰু এফালে মই মানে পাকঘৰত কাম লগাই আছো কাম মানে মিঠাই বনাব লৈছো আৰু আৰম্ভ কৰিছো আৰু কাপোৰ চাপোৰ ধোৱা হৈ গ'ল বাকি কামবোৰ হৈ গ'ল বাৰু এতিয়া আকৌ মিঠাই বনাম আৰু মিঠাই মানে কি নিমকি ডাঙৰ নিমকি কুটকুটি এনেকৈ মিঠা কেক এনেকৈ বনাম আৰু বৰইদতটো ইমান মিঠাইৰ প্ৰয়োজন নাই আৰু কিনা ভুজিয়া চুজিয়া বা খুৰমা চুৰমা এইবোৰ কিনিয়ে আনিব মানুহজনে এতিয়া মই বালি গৰম কৰি আছোঁ মানে বালিখিনি জুইত দি দিছোঁ মানে গৰম হ'বৰ কাৰণে কেকটো বহাবৰ কাৰণে বাকি কেকখিনি মই ৰেডি কৰি থৈছোঁ কেক মানে ফিটি মেলি কণী চনি দি ধুনীয়াকৈ ফিটি মেলি থৈছোঁ এতিয়া জাষ্ট পাতিমহে আৰু দেই জোৰকৈ নুমাৰে গৈছে দেখোন ইফালে বালি পাতি দিছোঁ আকৌ কেকটো বনাবৰ কাৰণে বালিখিনি অকণমান গৰম হ'বলৈ দিছোঁ আমি এনেকৈয়ে কেক বনাওঁ ৰাইজ বালিত আমাৰ অভেন চভেন নাই আৰু দুখীয়া মানুহ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আজিৰ দিনটো কি কৰোঁ কি নকৰোঁ চাই থাকিব ভিডিঅ'টো তেতিয়াহ'লে আল্লাহ কিমান ক'লো হে আল্লাহ ৰ'দ দিব আল্লাহ যেনিবা দোৱাটো কবুল কৰিলে এইফালে কাপোৰ কালিয়ে ধোৱা কাপোৰ সেইফালে আজি ধুলোঁ এইখিনি মেলি থৈছোঁ আৰু কালি ধোৱা কাপোৰ এনেকৈ মেলি দিছোঁ এইফালে টেপৰ পানী অহা নাই দিয়াই নাই এতিয়ালৈকে সেইখিনি বাকেটটো পাতি থৈছোঁ পানী পৰি থাকিলেও গম নাপাম সেইবাবে এনেকৈ বাকেটটো পাতি থৈছোঁ আৰু এইফালে কাপোৰ ধুনীয়াকৈ শুকাই আছে আৰু ৰ'দো ধুনীয়া আৰু আজি বতৰটো ধুনীয়া এইফালে ডাঙৰ নিমকিৰ কাৰণে নিমকি ময়দা খুজি আছে এইফালে মোৰ কেকটো হৈ গ'ল ধুনীয়াকৈ এইফালে নিমকি কাটি হৈ গ'ল মানে এতিয়া কাইলৈহে মানে বনাম চাগে ডাঙৰ নিমকি দুখনমান নহ'লে ৰাতিকৈ বনাম আজি মানে এনেকৈ বনাইছোঁ আৰু কেক চেক এইবোৰ কিনি আনিব দুইটা নাস্তাত বাকী এইখিনিয়ে বনাইছোঁ আৰু কেক বনাইছোঁ মানে আৰু দেই এইফালে কুটকুটি মানে সৰু নিমকি ভাজি আছোঁ কোনে কোনে কুটকুটি খাই ভাল পায় এইফালে এইখিনি হৈছে আৰু অলপমান আছে আৰু গোটেইখিনিয়ে আছে আৰু ভাজিবলৈ এইফালে আকৌ বেটালে কাপোৰ এসাঁজ আনিলে মানে মোৰ তালে গেঞ্জি এটা মোলে এইটো মেক্সি এটা তাৰপাছতে এই জোতা স্পৰ্টিং হাফ পেণ্ট গৰমত চিম্পুলে ভাল এতিয়া যিহেতু বহুত ৰ'দ দিছে সেইবাবে এনেকৈ চিম্পুলকৈ আৰু আনি দিছে আৰু ঈদ বুলি এইফালে কাম বন কৰি পেলাই একদম গধূলি ভাত কেইটামান বনাওঁ আৰু যিহেতু এতিয়া 8:30 হৈ গ'ল ভাত বনোৱাই নাই মই এইফালে মাছ আনিলে মানুহজনে মাছ ফ্ৰাই কৰি আছোঁ আৰু শেষত এইবোৰ মোৰ বনাই হৈ গ'ল ভিডিঅ' কৰিব মানে কৰিছিলোঁ চাগে ভিডিঅ' ডিলিট হৈ থাকিলে সেইবাবে দিব নোৱাৰিলোঁ আৰু ভিডিঅ'টো এতিয়া শেষ কৰি যদি ভাল পায় লাইক কমেণ্ট কৰি দিব দেই।